ফ্ৰেণ্ড আজি ঘৰতে আছোঁ, ক'তো যাব লগা নাই। ঘৰতে বহি বহি আমনি লাগিল, সেইকাৰণে ভাবিলোঁ কি অলপমান মেগী আনি বনালোঁ। বনাই এতিয়া খাম আৰু বাৰু। মেগীখিনি খাই পেলাই অলপ ভাবিলোঁ কি বাঁহৰ গাজ টেঙা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত, গাজ টেঙা অলপ লৈ আহি আপোনালোকক দেখুৱাম। আপোনালোকে নাজানে চাগে গাজ টেঙা কি বস্তু। এইটো বাঁহৰ যিটো গজালি ওলায়, গজালিটোৰে বনায়। সেই বাঁহৰ গাজ ৰুকি বনায়। সেইটো যিমানে আপোনালোকে পুৰণা কৰি ৰাখিব সিমানে আপোনাৰ টেঙা হ'ব, খাই টেষ্টিং লাগিব, বহুত ধুনীয়া লাগে খাই পেলাই। ঠিক আছে, আজিৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, সম্পূৰ্ণকৈ চাই থাকক। বাঁহৰ গাজ কেনেকুৱা কি আপোনালোকক সকলোখিনি দেখাম। এতিয়া মই মেগী খাম। এয়া মেগী দেখাইছোঁ, মই মেগী বনাইছোঁ। মেগীৰ লগতে কিবা এটা ঠাণ্ডা আনিছোঁ। ঠাণ্ডাটো খাই মেগী খাই চলা তলা পিন্ধি আমাৰ ওচৰতে আছে গাৰো বস্তি, গাৰো হিলছ বুলি আছে। সেই বাঁহৰ গাজ পাই তেওঁলোকে বিক্ৰী কৰে। বাঁহৰ যিটো গজালিটো কাটি আনি তেওঁলোকে বিক্ৰী কৰে। বিক্ৰী কৰি ধৰ আমি কিনি আনি পেলাই ধৰ অলপ ৰুকি পেলাই ধৰ এনেকুৱা পুৰণা কৰি পেলাই বহুত দিনৰ পিছত খোৱাৰ পিছত এইটো বহুত টেষ্টিং হয়। এটা টেঙা লাগে, খাই ভাল লাগে। ঠিক আছে, আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক, মাজতে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। ৱেলকাম টু মাই ঋতুৰাজ আছামিজ ব্লগলৈ আপোনালোকক পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। চ' ফ্ৰেণ্ড, প্লেটটো গোটেই খালী হৈ গ'ল আৰু লগতে খোৱা এই মালটোৰ নামটো কি, ষ্টিংটো খালী। ঠিক আছে, বহুত খালোঁ আৰু খাব লাগিছিল বাৰু। মালটোতো মই জানাই বহুত খোৱা মালটো মই বহুত। ঠিক আছে, চ' ইমান দেৰি নকৰোঁ, বেছি খাই থাকিলে পেটটো ডাঙৰ হৈ যায়, পেট লৈ আহি যায়। ঠিক আছে, এতিয়া চলাখান পিন্ধি যাওঁ গাজ টেঙা ল'বা গাৰো বস্তিত। আপোনালোকক কৈছিলোঁ গাজ টেঙা ল'ব যাম বুলিকে। ঠিক আছে, নগ'লেও আকৌ আপোনালোকে বেয়া পাব নহয়, সেইটো কাৰণে যাওঁ। আপোনালোকে চাই থাকক। কেইটা ভাগ দিলে? দুটা। টোটেল 100 টকাৰ কৰি দিওঁ। এটা ভাগ বেছিকৈ দিলে হ'ল, এটা ভাগ বেছিকৈ দিব। কেইটা হ'ল? 20 টকাৰ, 20 টকা, 40 টকা, 60 টকা হ'ল। 80 লাভ
হা কেইটা 80 টকা আৰু দে এটা 100 টকা হৈ যাওক অঁ দে দুটামান বেছি দে হা দি দিয়ে নেকি এটা কি কেকুৱা বাহৰ ন কেকুৱা বাহ আৰু আলু দামটো 30 টকা 30 টকা নেকি 30 কিলো দে কিলো দে মনা ভৰ্তি হ'ব আৰু এইটো এনে কিমান দিন থাকিলে খাব পাৰিব অঁ নহয় যিমানে পুৰণা হ'ব সিমানে ভাল হৈ যাব টেঙাটো বাচি বাঢ়িব আৰু এই কলফুল কেনেকুৱা কি দাম কি কলৰ ইয়াৰ পিঠাগুড়িৰ নেকি নালাগে দে বাছ এইখিনি হৈ যাব ৰ'বা মই পইচাটো দিয়া নাই ন তো ফ্ৰেণ্ড আহি পালোঁ এতিয়া বাঁহৰ গাজ লৈ তো মোনাটো এইটো ফুল কৰি লৈ আহিলোঁ বাঁহৰ গাজে আনিলোঁ আৰু আলু আনিলোঁ ঠিক আছে আপোনালোকক ভালকৈ দেখুৱাই আছোঁ বাঁহৰ গাজ কোনটো আৰু আলু কোনটো ঠিক আছে চাই থাকক আগলৈ ভিডিঅ'টো ৰ'ব ওজন হৈছে বহুত ওজন হৈছে ঠিক আছে আহিলোঁ বহুত ভাগৰ লাগিছে তো ফ্ৰেণ্ড আহি পালোঁ এতিয়া বস্তুখিনি লৈ আহি পালোঁ এতিয়া মই বাৰু দেখাওঁ আপোনালোকক ভালকৈ দেখাওঁ এবাৰ ঘৰত ভালকৈ আনি পেলাই ভালকৈ দেখাম বুলি ভাবিছিলোঁ এবাৰ দেখাই দিওঁ চ' এইটো ল'ব গৈছিলোঁ এইটো হ'ল বাঁহৰ যিটো গজালি ওলোৱা সেইটো গাছ বাঁহৰ গাছ বুলি কওঁ আমি বাঁহৰ গাছ আমি এইটো কাটি কুটি বুঢ়াকৈ ৰুকুনিত ৰুখি টেঙা কৰি বিস্কুটৰ ভৈয়ামে হওক বা চকলেটৰ ভৈয়ামে হওক ভৈয়ামত আমি সোমাই থৈ এইটো বস্তু বহুত দিনলৈ থৈ দিওঁ যিমান দিন দেৰি হৈ যায় থাকিব এইটো বস্তুৰ সিমান দিন টেঙা হৈ যায় থাকিব বা টেষ্টি হৈ যায় থাকিব বহুত খাই ভাল লাগে আৰু এইটো বস্তুৰ কাৰণে ল'ব গৈছিলোঁ মই গাৰোবস্তি মানিকনগৰ ঠিক আছে তাতে বাৰু নক'লোঁ খালী ভিডিঅ'টো আপোনালোকক ক্লিপ কৰি দেখুৱাইছোঁ বা ভিডিঅ'টো দেখাইছোঁ আপোনালোকক ঠিক আছে সেইখিনি মন্তব্য মই তেওঁলোকৰ পৰা নল'লোঁ মই যিহেতু জানো এইটো কি কৰি বনাব লাগে নুসুধিলোঁ তেওঁলোকক ঠিক আছে মই আৰু এটা বস্তু আনিছোঁ আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল মোৰ ফেভাৰেট বস্তু মই সেইটো বাঁহৰ গাছটো ল'ব গৈছিলোঁ ল'ব যাওঁতে এইটো বস্তু পালোঁ এইটো হ'ল শিমলু আলু এইটো পাহাৰত খেতি কৰে বা কিছুমানে ঘৰতো খেতি কৰে এইটো খাই ভাল লাগে মাটিৰ তলত হয় এইটো বাৰু এইটো কোনো চব্জি খাব পাৰে কিছুমানে মই নাজানো বাৰু এইটো মই বইল কৰি খাওঁ পিচ কৰি বইল কৰি পেলাই খাওঁ চেনি লগাই অলপ চেনিৰ লগত খাওঁ বা চাহৰ লগত খাওঁ এইটো বাছ আৰু এটা আপোনালোকক দেখুৱাইছিলোঁ তাতে এইটো যিটো বাঁহৰ গাছটোৰে যিটো বৈয়ামত তাতে দেখাইছিলোঁ বৈয়ামত বগাকৈ আছিলে বগা হৈ আছিলে বৈয়ামত সেইটো বস্তু হ'ল এইটোৰে কাটি কুটি মই যিটোৰ কাৰণে ল'ব গৈছিলোঁ কাটি কুটি সেনেকুৱা বৈয়ামত তেওঁলোকে ৰুকুনিত ৰুকি সোমাই থৈ দিছে সেইটো লাগে আপোনাৰ 100 টকা লাগে ঠিক আছে সেইটো বাৰু 100 টকা লাগে 100 টকা মই নানিলোঁ যিহেতু মই ঘৰতে কৰিব জানো ঘৰতে কৰিম ভালকৈ চাফ চিকুণকৈ কৰিম ধুই মেলি ভালকৈ কৰিম বেলেগে কৰাটো ধৰ অলপ নিজৰে খাব বেয়া লাগে সেইকাৰণে নিজেই চাফ চিকুণ কৰি ধুম বাকী বাৰু ভিডিঅ'টো ইমান দেৰি নকৰোঁ এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম আৰু বেছি দীঘলো নকৰোঁ আৰু ভিডিঅ'টো ঠিক আছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব ঠিক আছে আজিৰ ভিডিঅ'টো মই ইমানতে অন্ত ৰাখিছোঁ বন্দে মাতৰম